সমীৰৰে সজন হাত। সেউজীয়া বৰষুণ। এইখন অসম দেশ। এই দেশৰ মানুহবোৰে ৰক্তিম বৰষুণত তিতিবুৰি কোনোমতে জীউটো হাতত লৈ মনত দুৰ্বাৰ আশাৰে আজিও জি আছে। এইখনেই মোৰ অসমীয়াৰ। আজি অসমীয়াই প্ৰকৃতি ৰাণী নিজান নিতাল। পক্ষীৰ কাকলীয় স্তব্ধ আৰু অন্তেৰে জ্বলি আছে একোৰা জুই। সেয়ে মই অসমীয়াইৰ শুভ্ৰ নিচান হ'ব খোজো। সেয়ে মই অসমীয়াইৰ শুভ্ৰ নিচান হ'ব খোজো। মোক উৰুৱাই মানুহবোৰে চিঞৰি চিঞৰি গাব সত্য, সুন্দৰ আৰু স্বাধীনতাৰ গান। যোৱাবেলি অসমীয়াই ৯ জুনৰ বতৰত এই দেশলৈ শৰীৰত অসম প্ৰকাশন পৰিষদৰ ৩১তম গ্ৰন্থমেলা উপলক্ষে এখন গ্ৰন্থ আমাৰ দ্বাৰা ৰচিত ইয়াত উন্মোচন কৰাৰ দিহা কৰা হৈছে। আৰু এই গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ মই সপোন খেতি কৰা মানুহ। সপোনবোৰ কেতিয়া বাস্তৱ হয়, বাস্তৱতাৰ প্ৰতিফলন ক'ত দেখা পাওঁ, তাক লৈয়ে মোৰ কিছু চিন্তা ভাৱনা। লিখিব লাগে কাৰণেই মই যে লিখোঁ মই তেনে নহয়, লিখাৰ প্ৰয়োজন বোধ কৰোঁ। মোৰ গ্ৰন্থখনিৰ নাম অসম আৰু অসমীয়াৰ ভৱিষ্যত। অসম নামৰ ভূখণ্ডত অসমীয়া জাতিক গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত বিভিন্ন সমস্যাই অসমৰ মানুহক ব্যতিব্যস্ত কৰি আহিছে সুদীৰ্ঘ দিনৰ পৰা, মানৱৰ আক্ৰমণৰ পিছৰ পৰা। আৰু সুদীৰ্ঘ দিনৰ অন্তত আজিও আমি অসমবাসীয়ে এক চিন্তাৰ জড়িত হিচাপে আমি জীয়াই থাকিবলগীয়া হৈছে। জ্যোতিপ্ৰসাদে কৈছিল, তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীতৰ লঘু লাঞ্ছনাৰ দুখে বেজাৰৰ আজিও নপৰিলৰ। মোৰ গ্ৰন্থখনিৰ ৰচনাৰ মই উচৰ্গা কৰিছোঁ সেইসকললৈ অসমীয়াক গালি পাৰিলে, অসমৰ সম্পৰ্কত কোনোবাই কিবা নেতিবাচক কথা ক'লে যাৰ অন্তৰত আঘাত লাগে, অসমীয়াৰ সপক্ষে অসমীয়া মানুহক লৈ অসম সম্পৰ্কে প্ৰশংসা কৰিলে যিসকলৰ অন্তৰখন ভাল লাগি যায়, মই সেইসকলৰ লগতে সেইসকলৰ উদ্দেশ্যে মোৰ এই গ্ৰন্থখন মই উচৰ্গা কৰিছোঁ। এই গ্ৰন্থখনত মই দুকুৰিটা লেখা ইয়াত সন্নিৱিষ্ট কৰিছোঁ। বিভিন্ন কাকত পত্ৰিকাত এই লেখাবোৰ ইতিমধ্যে প্ৰকাশ হৈছে। তাৰ বেছিভাগ লেখা নিউজ 30 কাকতত ওলাইছিল। আৰু নিউজ 30 কাকতৰ মুখ্য সম্পাদক ডক্টৰ বন্ধুবৰ ভৱেশ দাসে কাকতখন উলিয়াৰ কিছুদিন পিছত মোক এটা ফোন কৰিছিল যে আপুনি আমাৰ কাকতখনৰ কাৰণে নিয়মীয়াকৈ কিবা এটা লিখিব লাগে, সেইটোত আপুনি মাত্ৰ বাৰটো ঠিক কৰিব লাগে। তেতিয়া মই হাতে পাছে ভাবি যে লিখাৰ কাৰণে কিছু সময় লাগে, সেইটোত শনিবাৰ দেওবাৰত কিছু যদি সময় পাওঁ, সময় সাধাৰণতে নাথাকেই, তথাপিও মোৰ লেখাটো যদি প্ৰতি সোমবাৰে ওলায় তেতিয়া মোৰ হ'লে অলপ সুবিধা হয়। কাৰণ মই এখন স্কুলত কাম কৰোঁ, মোৰো কিছু চৰকাৰী দায়িত্ব থাকে, গতিকে লেখাৰ কাৰণে কিছু সময় লাগে। আৰু সেইমতে তেখেতে প্ৰতি সোমবাৰে অপ্ৰাসংগিক শিতান এটা
শিতানে মোৰ লেখা মই আৰম্ভ কৰিছিলোঁ নিউজ 30 কাকতত। ইয়াৰ আগতে দৈনিক অসম, আমাৰ অসম আদি কৰি বিভিন্ন কাকতত লিখা মেলা কৰিছিলোঁ যদিও এই লেখাবোৰ বিভিন্নজনে পঢ়ি শুনি টেলিফোন যোগে কিছু ধন্যবাদ জ্ঞাপন কৰি আমাক উৎসাহিত কৰিছিল। তাৰ ভিতৰত নিউজ 30 কাকতৰ যি পৰিয়ালবৰ্গ, তেওঁলোকৰ লগতে অন্যান্য কিছু পাঠকে আমাক উৎসাহিত কৰিছিল। আজি মই সুখী হৈছোঁ, এগৰাকী মোৰ শুভাকাংক্ষী, তেওঁক কোনোদিন দেখা নাছিলোঁ টেলিফোনত, মাজে সময়ে ফোন কৰে। তেখেতে হৈছে শ্ৰদ্ধাৰ ভুৱনেশ্বৰ লহকৰ। আজি তেখেতক প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। তেখেতে এই কিতাপখন উন্মোচন হোৱা বুলি জানি তেখেত লৌৰি আহিছে। তেখেত ৰঙিয়াৰ বাসিন্দা, তেখেত গুৱাহাটীতে থাকে যদিও মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে আহি মোক মাত দিছে, আপুনি কৰুণাকান্ত ৰায় হয় নেকি? হয়, সেইটো মই ভুৱনেশ্বৰ লহকৰ, মই লহকৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। গতিকে এইখিনি লেখাৰে মই